হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই ইমান ভাল নাই, মোৰ গাটো ইমান। আপোনালোকক আগৰ ব্লগটোত মই কৈছিলোঁ যে মোৰ গাটো বহুত বেয়া আছিলে, এতিয়া ভাল পাইছোঁ। আকৌ আজিৰ পৰা ভিডিঅ' দি যাম। কিন্তু কি হ'ল, তাৰ পৰা আহি মেলি সেইদিনাখনৰ পৰা আকৌ গা বেয়া ষ্টাৰ্ট হৈ গ'ল। কি কৰিব আৰু, গা ভাল পোৱাই নাই। ভিডিঅ' বনাবলৈ কৰিবলৈ গাটো ভাল লাগি থাকিলে কৰিব মন যায় ন এইবোৰ। কিন্তু তথাপিতো 17 ছেপ্টেম্বৰত মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে। সেইদিনাখন সৰুকৈ এটা পাৰ্টি হৈছিলে আমাৰ ঘৰত, কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে মই বহুত ব্যস্ত হৈ পৰিলোঁ, কোনো কাম কৰিবলৈ মানুহ নাই, অকলে চব কৰিবলৈ গ'ল। কিন্তু তাৰ মাজতে কেইটামান সৰু সৰু ক্লিপ আছে আৰু কেইখনমান আমি একেলগে ফটো মাৰিছিলোঁ। সেইখনকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। মোৰ মনটো বেয়া লাগি আছে যে মই ভিডিঅ' এটা নকৰিলেও কেলে, কামৰ মাজত হ'লেও কৰিব পাৰিলোঁহেঁতেন চাগে, যদি চেষ্টা কৰিলোঁহেঁতেন, কিন্তু নকৰিলেও মনটো বেয়া লাগি আছে। দিব পাৰে। কিন্তু মই আজি 11 অক্টোবৰ, আজি মই ভাবিলোঁ কি নাই হ'ব, সৰুকৈ হ'লেও আছেতো, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে স্মৃতিখিনিতো থাকি যাব ন। সেইবাবে মই ভাবিলোঁ সেইখিনিকে, যিখিনি আছে সেইখিনিকে মিলাই মেলি এটা ভিডিঅ' বনাই পেলাই দি দিওঁ। আৰু ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। সৰু ভিডিঅ' হয়, বহুত সৰু হ'ব, কিন্তু ভাল পাব বুলি আশা থাকিল। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এইখন চাওক, ৱালত লগাইছে ভণ্টিয়ে ভিনিয়েকৰ বাৰ্থডে বুলি পেপাৰ কাটি বনাইছে। আৰু এইটো কেকটো যিটো মই বনাইছিলোঁ, ভণ্টিয়ে ডেকৰ কৰিছে। ভাল লাগিছে নাই বাৰু কেকটো? আৰু এইখিনি সময়ত আমি কেক কটা পৰ্ব, কেক কাটিছে কিন্তু কেণ্ডেল নুমাবলৈ পাহৰি গৈছিলে। তাৰপিছত কেক চেক কাটি মেলি চবকে খোৱালোঁ। খোৱালে সৰু ভণ্টি, মোৰ সৰু ভণ্টি, ডাঙৰ ভণ্টি আহিছিলে, মা পাপা অহা নাই বাৰু। তাৰপিছত তেওঁৰ ভাইটি এজন, দাদা এজন আহিছিলে আৰু একেলগতে কাম কৰা লগৰ এজন আহিছিলে। আৰু পিছত বহুত মানুহ আহিছিলে, কিন্তু চবকে তুলিবলৈ নহয়। এইজন হৈছে ভাইটি, আৰু ছাইডত বহি থকা এজন দাদা হয়, মানে আমাৰ বংশৰে হয়, কিন্তু একেলগে একে কামো কৰে। ভাল লাগিছিলে বহুত দিনটো, সেইদিনা বহুত ভাল লাগিছিলে। কিন্তু মই কি হ'ল নাজানো, ভিডিঅ' কিয় নকৰিলোঁ। এজন হৈছে তেওঁৰ লগৰ বন্ধু, বেষ্ট ফ্ৰেণ্ড নিচিনাই আৰু। ভাল লাগিছিলে বহুত। এইগৰাকী হৈছে বন্ধুৰ ৱাইফ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে বুঢ়া নমৰা আগলৈকে এনেদৰে আমাৰ জীৱনটো একেলগে অতিবাহিত কৰি সুখে শান্তিয়ে থাকি যাব পাৰোঁ। এইকেইখন হৈছে ফটো তাহাঁতি মাৰিছিলে ভণ্টিহঁতে, সৰু ভণ্টিক কেক খুৱাইছিলে। আৰু এইটো এটা ভাইটি, ভণ্টি আৰু মই। তাৰপিছত এইবোৰো লগৰ হয়, আৰু দাদা ভাইটিকটো চিনি পাইছে, লগৰ তাহাঁতি দেৰিকৈ আহিছিলে, তাহাঁতৰ লগত ফটো মাৰিছিলোঁ। আৰু এয়া মোৰ সৰু ভণ্টিৰ লগত মোৰ সৰু মামা। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। লাষ্টৰ খানা চানা সেইবোৰ ভিডিঅ' দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। মই নিজে কি হ'ল নাজানো, কৰিব নোৱাৰিলোঁ, তাৰ বাবে বহুত দুখিত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ।